নমস্কাৰ, এই মুহূৰ্তত আপোনালোকক দিবলৈ আছে গুৰুত্বপূৰ্ণ খবৰ, কিয়নো PMAY চৰকাৰী ঘৰৰ বাবে নতুন নিয়ম আহি পৰিছে। আপোনালোকে কোনসকলে PMAY চৰকাৰী ঘৰ লাভ কৰিব, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। আৰু ভিডিঅ'টো এটা লাইক যদি কৰা নাই তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যে PMAY প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াৰ পিছত কৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAY ভাৰত চৰকাৰৰ উদ্যোগত গ্ৰাম্য দৰিদ্ৰ লোকসকলক সুলভ মূল্যৰ বাসগৃহ ব্যৱস্থা কৰা হৈছে। মূলতঃ 1985 চনত ইন্দিৰা আৱাস যোজনা হিচাপে আৰম্ভ কৰা PMAY আঁচনিৰ বৰ্তমান চৰকাৰে 2016 চনত 2022 চনৰ ভিতৰত সকলোৰে বাবে গৃহ নিৰ্মাণৰ পদক্ষেপ অংশ হিচাপে পুনৰ সংস্কাৰ কৰি পুনৰ আৰম্ভ কৰে। এতিয়া PMAY ৰাইজৰ অভিযান 2024 চনলৈ বৃদ্ধি কৰা হৈছে। এই পদক্ষেপে লাখ লাখ গাঁওবাসীক উপকৃত কৰিব। তাৰপিছত ইয়াত চাওক যে নতুন অৱতাৰত PMAY সকলো যোগ্য গ্ৰাম্য পৰিয়ালক পানী, অনাময় আৰু বিদ্যুৎকে ধৰি সকলো মৌলিক সা-সুবিধাৰে প্ৰশিক্ষণ দুটা পৰ্যায়ত প্ৰদান কৰা মনস্থ কৰিছে। এতিয়া দ্বিতীয় পৰ্যায়ত এই আঁচনিখনে 1.95 কোটি পৰিপক্ক ঘৰ সামৰি লোৱাৰ লক্ষ্য হৈছে 2019 চনৰ পৰা 2022 চনৰ ভিতৰত গ্ৰাম্য ভাৰত। এই আঁচনিখন 2024 চনলৈ বৃদ্ধি কৰাৰ লগতে 2.95 কোটি টকা পাকা ঘৰলৈ লক্ষ্য সংশোধন কৰা হৈছে। যদি আপুনি PMAY 2023-24 চনৰ বাবে 2023 চনত PMAY.nic অনলাইন আবেদন কৰিব বিচাৰে তেন্তে ইয়াত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ভিতৰত সামৰি ল'ব। সকলোৰ বাবে বাসগৃহ নিৰ্মাণ অভিযান উন্নতি কৰাৰ লক্ষ্যৰে 2022-23 চনত কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰীয়ে 2023 চনৰ ভিতৰত 80 লাখৰো অধিক সুলভ মূল্যৰ ঘৰ নিৰ্মাণ কৰি ডেলিভাৰী কৰাৰ পৰামৰ্শ দিছে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে সুলভ মূল্যৰ বাসগৃহ নিৰ্মাণ আঁচনিৰ অধীনত স্থবিৰ হৈ থকা প্ৰকল্পৰ বাবে 48,000 কোটি টকা আবণ্টন দিয়াৰ পৰামৰ্শ বিত্তমন্ত্ৰীগৰাকীয়ে আগবঢ়ায়। গ্ৰীণ প্ৰকল্পসমূহৰ সময়তে ডেলিভাৰী সম্ভৱ হ'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰাম্যৰ বাবে আবেদন কৰিবলৈ প্ৰয়োজনীয় নথিপত্ৰ আৰু 2023 চনত এইবোৰ প্ৰমাণপত্ৰ নিজৰ পঞ্চায়তত জমা কৰিব লাগিব আৰু PMAY ঘৰ পাবলৈ। তো আপোনাক কোনখন নথিপত্ৰ লাগিব, আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থকা, আপোনাৰ ভিডিঅ'টো সকলোৱে বুজিব পাৰোঁ। ভিডিঅ'টো বুজি পোৱাৰ পিছত সকলোৰে মাজত শ্বেয়াৰ কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ কেতিয়াও নাপাহৰি যাব আৰু চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত ইয়াত চাওক PMAY আঁচনিৰ বাবে আবেদন কৰিবলৈ আপুনি তলত দিয়া নথিপত্ৰসমূহৰ প্ৰয়োজন হ'ব। এতিয়া আপোনাক কোনখন নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকে অনলাইন আবেদন কৰাৰ বাবে ইয়াত চাই লওক। আপোনালোকে ইয়াত চাওক যে আধাৰ কাৰ্ড আৰু ভোটাৰ আইডিৰ পৰিচয় পত্ৰ প্ৰমাণপত্ৰ কিন্তু আপোনাৰ লাগিব। তাৰপিছত বেংক একাউণ্টৰ বিবৃতি, আপোনাৰ এখন বেংক একাউণ্টৰ ফটো লাগিব, ফ্ৰণ্ট চাইজৰ ফটো লাগিব, কিন্তু বেংক একাউণ্ট লাগিব আপোনাৰ এটা। তাৰপিছত 2 নম্বৰ আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ আপোনালোকৰ ইনকাম চাৰ্টিফিকেট লাগিব। তাৰপিছত আপোনালোকৰ জব কাৰ্ড, যিখন MGNREGAৰ অধীনত পঞ্জীয়নভুক্ত এই জব কাৰ্ড কেইখন কিন্তু আপোনালোকৰ জব কাৰ্ডখন কিন্তু আপোনাৰ লাগিব। তাৰপিছত ইয়াত চাওক যে মাটিৰ প্ৰমাণপত্ৰ, আপোনালোকে কিন্তু মাটিৰ প্ৰমাণপত্ৰ লাগিব। তো আপোনালোকে কিন্তু এইখিনি ডকুমেণ্টছ লাগিব আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ বুজিবলৈ পাইছে। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেল নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ'টো আপোনালোকে এটা কৰি লাইক কৰি দিবলৈ নাপাহৰি যাব। তো আজিৰ ভিডিঅ' এইখিনিতে আছিল, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তো বাই।